যদি তুমি সূৰ্যৰ নিচিনা উজ্জ্বল হ'ব বিচৰা, তেন্তে আগতে সূৰ্যৰ নিচিনা পৰিবলৈ শিকা। কেতিয়াও সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাৰ পৰা তুমি কেৱল বাৰ্তাই পাবা। জীৱনত কোনোবাই ঠগালে বিশ্বাস নষ্ট হৈ যায়, কিন্তু তাৰ পৰাই বহুত কিবা কিবি শিকা যায়। প্ৰত্যেক দিন ৰাতিপুৱা এই 5টা কথা নিজকে ক'বা। 1. মই পাৰ্গত। 2. মই নিশ্চয় পাৰিম। 3. সৃষ্টিকৰ্তা সকলো সময়তে মোৰ লগত আছে। 4. আজিৰ এই দিনটো কেৱল মোৰ বাবে। 5. মই কোনো কামকে ভয় নকৰোঁ। যেতিয়া তোমাৰ ছিগনেচাৰ অটোগ্ৰাফত পৰিণত হ'ব, তেতিয়াই তুমি সফল। কাৰোবাক ভাল পোৱা কঠিন নহয়, কঠিন হ'ল কাৰোবাৰ মনত ভালপোৱা সৃষ্টি কৰা। পাৰফেক্ট সময় আহিব, এইটো ভাবি বহি নাথাকিবা। বেয়া সময়বিলাকক নিজেই পাৰফেক্ট বনাই লোৱা। তেতিয়া দেখিবা জীৱনত কেতিয়াও কোনো কষ্ট নাথাকিব। মানুহবোৰ অদ্ভুত। কাৰোবাক ভদ্ৰ ব্যৱহাৰ কৰিলে দুৰ্বল ভাবে আৰু অভদ্ৰ ব্যৱহাৰক ব্যক্তিত্ব।